ধন্যবাদ জনাইছোঁ যে SRLMৰ তৰফৰ পৰা আমি যিটো ট্ৰেইনিং চেণ্টাৰ আজি পাবলৈ সক্ষম হৈছোঁ। অনাগত দিনত আমাৰ গ্ৰাম্য অঞ্চলৰ যিটো অৰ্থনীতি সেইটো টনকিয়াল কৰাৰ কাৰণে আমাৰ মহিলাসকলে যিসকলে বিভিন্ন ক্ষুদ্ৰ উপাৰ্জনত নিয়োজিত হৈ আছে তেখেতসকলে নিজকে আৰু স্কিল কৰাৰ কাৰণে প্ৰশিক্ষণ ইয়াত সুন্দৰকৈ ল'ব পাৰিব। আৰু মছলপুৰত এইটো এটা বহুত দিন আগতে বনাই থোৱা বিল্ডিং এনে পৰি আছিলে মিউজিয়ামৰ নামত। আৰু সেই মিউজিয়ামৰ বিল্ডিংখন আমি SRLMত দিয়াত আজি SRLMে সুন্দৰকৈ সেইটো এটা ট্ৰেইনিং চেণ্টাৰৰ এইটো আপগ্ৰেড কৰিছে। মই SRLMৰ বিষয়াসকলক ধন্যবাদ জনাইছোঁ। আৰু মছলপুৰৰ ওচৰে পাজৰে গাঁওবোৰত আমাৰ মহিলাসকলে বহুত এনেকুৱা আছে কি মাৰ্জিনেলাইজ ফেমিলি যিয়ে নেকি খেতিৰ কাম কৰা পেছত কৰিবলৈ বহুত কাম নাথাকে, গতিকে সেইখিনি সময়ত মৌ পালন কৰা তেখেতসকলে হাঁহ কুকুৰা পালন কৰা, গাহৰি পালন কৰা, মাছৰুম খেতি কৰা, বিভিন্ন কাম বোৱা কাটাৰ পৰা আদি কৰি বিভিন্ন কাম কৰিব পাৰে। কিন্তু এইখিনি কৰিবলৈ অলপ স্কিলৰ দৰকাৰ আছে আৰু এই স্কিলখিনি SRLMে ইয়াত প্ৰভাইড কৰিব। গতিকে আজি এই চেণ্টাৰটো ডেভেলপ হোৱা মানে আমাৰ ৰুৰেল ইকনমিক আৰু মহিলাসকলৰ উপাৰ্জনৰ দিশত ওৱান ষ্টেপ আৰু আগুৱাই যোৱাটো আমি আজি দেখিবলৈ পাইছোঁ। সেইকাৰণে যিসকল ইয়াত উপস্থিত আছে মই চবকে ধন্যবাদ জনাইছোঁ। বাক্সা জিলাত যি কমিউনিটি ট্ৰেইনিং চেণ্টাৰ আমাৰ ASLM বিভাগৰ ৰাজ্যিক যি ৰিভিউ মিছন এই বিভাগৰ আজি আমি এটা ট্ৰেইনিং চেণ্টাৰ মই আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই একেলগে আমি উদ্বোধন কৰিছোঁ। আৰু ইয়াৰ মূলগত উদ্দেশ্য হৈছে এইটোৱে যে আমাৰ সমগ্ৰ অসমত যি আমাৰ প্ৰায় 39 লাখ মহিলা আছে ছ'চিয়েল হেল্প গ্ৰুপৰ, তাৰে ভিতৰত ইতিমধ্যে 30 লাখ মহিলাক বাছনি কৰা হৈছে। আৰু এই 30 লাখ মহিলাৰ ভিতৰত আমি 64,000 মহিলা আমাৰ বাক্সা জিলাৰ পৰা ইতিমধ্যে তালিকাভুক্ত কৰা হৈছে। তেওঁলোকক আগন্তুক দিনত আমি লাখপতি বাইদেউ বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু এই লাখপতি বাইদেউ যদি হয় তেতিয়াহ'লে সমগ্ৰ যদি অসমত যে আমাৰ যদি 30 লাখ আমাৰ মহিলাই যদি তেওঁলোকে যদি 1 লাখ টকা ইনকাম কৰে, অৰ্থাৎ মাহেকত যদি 8,000কৈ ইনকাম কৰে, তেতিয়াহ'লে 30 লাখৰ লগত যদি 1 লাখকৈ যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে 30,000 কোটি টকা আমাৰ অসমৰ মহিলা ইনকাম কৰিব পাৰিব। আৰু ঠিক তেনেকুৱাকৈ 64,000 যিহেতু আছে, আমাৰ ইয়াতো প্ৰায় 660 কোটি টকা আমাৰ বাক্সা জিলাৰ মহিলাই উৎপাদন আয় কৰিব পাৰিব। গতিকে এইবোৰ কৰিবলৈ হ'লে প্ৰশিক্ষণৰ প্ৰয়োজন। গতিকে প্ৰশিক্ষণৰ আমাৰ বাক্সা জিলাত কোনো কাৰ্যালয় নাছিলে ASLMৰ। আমি আমাৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়াক জনাইছিলোঁ যে এটা ভৱন এটা আমাক দিব লাগে। আৰু তেখেতে এই ভৱনটো আমাক দিয়াৰ ফলস্বৰূপে আজিৰ পৰা আমাৰ ৰেচিডেঞ্চিয়েল ট্ৰেইনিং ইয়াতে 40গৰাকী মহিলাই নিজে থাকি পেলাই তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব। গতিকে মই যি আমাৰ প্ৰশিক্ষণৰ কাৰণে যিটো ভৱনটো প্ৰদান কৰিলে আমাৰ বিভাগক, তাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। মই ভাবোঁ 64,000 মহিলাক যদি আমি লাখপতি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বাক্সা জিলাখনৰ অৰ্থনৈতিক অৱস্থা ভাল হ'বগৈ। কাৰণ যেতিয়ালৈ মহিলা আত্মনিৰ্ভৰ নহ'ব তেতিয়ালৈ বাক্সা জিলাখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। আত্মনিৰ্ভৰ কৰিব নোৱাৰা পৰ্যন্ত আমি অসমখন আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিহেতু মনৰ ইচ্ছা আছে ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ কৰিম, ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰিম, গতিকে তাৰে প্ৰাক মুহূৰ্তত আমি অসমৰ মহিলাসকলক, বাক্সা জিলাৰ মহিলাসকলক, BTCৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই জনোৱা মতে 27 তাৰিখে এখন আমাৰ সভা ৰাখিছে। আৰু সেই সভাত আমাৰ যিমানবোৰ ইনচাৰ্জ আছে, আমাৰ সমষ্টি ভিত্তিক ইনচাৰ্জ, জিলা ভিত্তিক ইনচাৰ্জৰ এই সভাত প্ৰাৰ্থিত্ব সন্দৰ্ভত আমাৰ কিছু আলাপ হ'ব। কোন কোন এপ্লিকেণ্ট আছে, বাকী ছাৰ্ভে আধাৰত যি আমাৰ প্ৰফেচনেল টিমক ইতিমধ্যে ছাৰ্ভে কৰিব দিয়া হৈছে। এই ছাৰ্ভেয়াৰসকলে যিখন তালিকা আমাৰ হাতত দাখিল কৰে সেই তালিকাৰ আধাৰতে আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম। ছাৰ, আজি নগদ NRC নথিপত্ৰ উদ্ধাৰ হৈছে, ইয়াত সংযুক্ত লোকৰ আৰু আগ্ৰাসন হৈছে নেকি অসমত? NRC বিষয়টো লৈ পেলাই আপোনালোকে সকলোৱে জানে। আৰু মই যেতিয়া 30 আগষ্ট তাৰিখে NRC ডিক্লেয়াৰ কৰিছিলে, মই 27 আগষ্ট তাৰিখে আমি পোনছাতে ভাৰতীয় জনতা পাৰ্টীৰ তেতিয়া মই সভাপতি আছিলোঁ। আমি পোনছাতে সেই NRCখন আমি নাকচ কৰিছিলোঁ। কাৰণ কিয়, তাত ভাৰতীয় মানুহৰ নাম কৰ্তন হৈছিলে, বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছিলে। প্ৰতীক হাজেলাই তেতিয়া মৌখিক স্মৃতি গ্ৰন্থ দি পেলাই যে যাতে কোনো ধৰণৰ মানে কনফিউজন যাতে নাৰাখে, তেনেকুৱা কৰাৰ ফলস্বৰূপে বিদেশী মানুহৰ নাম অন্তৰ্ভুক্ত হৈছিলে আৰু বিপৰীতে ভাৰতীয় মানুহৰ নাম তাৰ পৰা বাহিৰ হৈছিলে। গতিকে একে ৰয় তাকে লিখে, ৰয় মানে বেংগলীও লিখে, ৰয় আমাৰ কোচৰাজবংশী লিখে, বৰ্মন লিখে, বেংগলীও লিখে, আমাৰ কোচৰাজবংশী মানুহ লিখে। ঠিক তেনেকুৱাকৈ বহু মানুহৰ নাম তাতে কৰ্তন হৈছিলে, যাৰ কাৰণে আমি ৰিজেক্ট কৰিছিলোঁ। এতিয়া যিহেতু মহামান্য সুপ্ৰিম কোৰ্টে পুনৰীক্ষণ কৰাৰ কাৰণে যিহেতু এখন আবেদনত তেওঁলোকে
সন্মতি প্ৰকাশ কৰিছে, গতিকে আগন্তুক নিশ্চিত ৰূপত এখন শুদ্ধ NRC পোৱা যাব।